মোৰ চেনেললৈ সকলোকে স্বাগতম। আমাৰ মৰমৰ ৮০ বছৰ গৰকা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুষ্ঠানৰ কিছু অংশ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি আমাৰ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰী প্ৰমুখ্যে সকলোৰে মাজত আজি এক উখল-মাখল পৰিৱেশ। দূৰ-দূৰণিৰ পৰা প্ৰায় সকলোৱে আহি ইয়াত উপস্থিত হৈছেহি। কিমান বছৰৰ পিছত যেন এজনে আনজনক লগ পাইছে, সকলো আনন্দত আত্মহাৰা। চাৰিওফালে কি এক সুন্দৰ পৰিৱেশ। ইয়াতে চেলফি পইণ্টৰো ব্যৱস্থা কৰিছে যাতে সকলোৱে লগ হৈ একপি উঠি নিজৰ স্মৃতিবোৰ ধৰি ৰাখিব পাৰে। বাৰু কিবা এটা কওক। বাই চব আহিছোঁ জাকিয়া কৰি আহিছোঁ, জাকিয়াক বহুত দিনত লগ পোৱা নাই। এই আমাৰ ওচৰতে জাজৰি চিণ্ডিকেটটো। বিদ্যালয়ৰ তেনেই ওচৰতে থকা জাজৰি চিণ্ডিকেটটোত বহুতৰ লগতে আমিও একাপ চাহৰ সোৱাদ লৈছোঁ। চিণ্ডিকেটৰ পৰা বিদ্যালয়লৈকে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে। ভিডিঅ'টোৰ মাজেৰে এয়া অনুষ্ঠানসমূহৰ কিয়দংশ তুলি ধৰিছোঁ। আজি PMC জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মহাসন্মিলন। এই মহাসন্মিলন অনুষ্ঠিত কৰা হৈছে আমাৰ জাজৰি শংকৰ আজান মিলনভূমি। এই পবিত্ৰ ভূমিত থিয় হৈ আজি আমি অতি আৱেগিক আৰু আপ্লুত হৈ পৰিছোঁ। ময়ো অনুৰোধ কৰিছোঁ যাতে সকলোৱে সুন্দৰকৈ শৃংখলাবদ্ধভাৱে কোনো ধৰণৰ হাই উৰুমি নকৰাকৈ যাতে এই অনুষ্ঠানটো শেষ কৰে, যাতে আমাৰ বিদ্যালয়ৰ নাম আপোনালোকে অক্ষুণ্ণ ৰাখে। এইখিনিকে কৈ মই পুনৰ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আমাৰ এই জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ যি সমাৰোহ এয়া
প্ৰাক্তন কীৰ্তি ছাত্ৰ ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ কিছু অংশ। ছাত্ৰ ছাত্ৰী সমাৰোহ পাতিছে বিৰল ইতিমধ্যে কৰিছে ৮০ বছৰৰ পিছত ১৯৪৪ চন এফালে দ্বিতীয় বিশ্বযুদ্ধৰ এটা সময় আৰু আনফালে ভাৰতৰ স্বাধীনতাৰ প্ৰাক্ষণত আৰু সেই সময়ত যিসকল স্থানীয় ব্যক্তিয়ে এটা সুন্দৰ চিন্তাৰে এই গোটেই অঞ্চলটোৰ এটা বৃহৎ পদক্ষেপ লৈ পেলাই এই বিদ্যালয়খন স্থাপন কৰিছিলে মই ইয়াৰ প্ৰতিষ্ঠা কৰা প্ৰতিগৰাকী এই যি এটা শৈক্ষিক চিন্তাৰে আজি এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিলে প্ৰতিগৰাকীকে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু এই ৮০টা বছৰ মই আহি পেলাই মোক স্থগিত মহন্ত ডাঙৰীয়াই ক'লে যে ৮০ বছৰৰ যিটো ইতিহাস জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে কেৱল গৌৰৱ প্ৰাপ্তি আৰু খ্যাতি ইয়াৰ পৰা আমি ডাক্তৰ পাইছোঁ ইয়াৰ পৰা বিভিন্ন ধৰণৰ আমি প্ৰশাসনিক বিষয়া পাইছোঁ ইঞ্জিনিয়াৰ পাইছোঁ আৰু ইতিমধ্যে ক'লে যে আমি এগৰাকী জিলা আয়ুক্ত বৰ্তমান আমি ইয়াৰ পৰা পাবলৈ সক্ষম হৈছোঁ আৰু মই কাম কৰি অহা কলেজখনতো ৮০ বছৰ ঘূৰিলোঁ আৰু সেইখন মহাবিদ্যালয়ৰ যিখন ৰজত জয়ন্তী হৈছিলে ৭৫ বছৰ তাৰ সভাপতি আজি কাকতলীয়াভাৱে মিল কৈছে যে সেইখনৰ অভ্যৰ্থনা সমিতিখন আয়োজন সমিতিৰ সভাপতি আছিলে আমাৰ ৰূপক শৰ্মা ডাঙৰীয়া আৰু মই আছিলে ছেক্ৰেটেৰী সেই সময়ত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল গোট খাইছিলে মানে গোট খোৱা নহয় এটা আৱেগ এটা অনুভূতি আৰু এনেকুৱা এটা হৈছিল যে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এটা স্মৃতি বিচাৰি আহিছিল এটা পৰিচয় আৰু যাত্ৰা কৰাৰ এটা মানস আৰু ইয়ালৈ আহি আচলতে মই খুব আনন্দিত হৈছোঁ এইকাৰণে যে ইয়াতো মই দেখিছোঁ সেই উৎসাহ সেই আনন্দ সেই আৱেগ সেই হাঁহি আৰু নিশ্চয় অলপ বিষাদ থাকিব বিষাদটো কিয় যে বিষাদ বিখ্যা পানী জ্বলি বিচাৰি পোৱা যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাশাৰীতে ক'ব পাৰি যে মই পঢ়ি যোৱা মোৰ বিদ্যালয়খনৰ ছাৰসকলক লগ পাম আমুক ছাৰ আছেনে আমুক ছাৰ কেনেকুৱা আমাক কেনেকৈ পঢ়াইছিলে শ্ৰেণীকোঠাত আমি কেতিয়াবা বেঞ্চত নিজৰ নামটো ঘঁহি লিখিছিলোঁ মোৰ নামটো থাকি যায় শংকৰদেৱৰ জন্মোৎসৱ সত্ৰ মহাসভাৰ অনুষ্ঠানত মই আহিছোঁ কিছু কথা জানো বাকীখিনি কথা জনাৰ পিছত মই অভিভূত হ'লোঁ যে ইয়াতেই জন্মগ্ৰহণ কৰিছিলে শিক্ষা গ্ৰহণ কৰিছিলে ডক্টৰ প্ৰফুল্ল মহন্তৰ নিচিনা বিদগ্ধ পণ্ডিত যাৰ কথা বৰকটবিদেৱে কৈছে অসমীয়া জাতিৰ অসমৰ মধ্যবিত্ত যিসকলে অসমীয়া জাতিৰ নৱজাগৰণ আৰম্ভ কৰি মৃতপ্ৰায় জাতিটোক উজ্জীৱিত কৰিছিলে সেই ইতিহাস লিখিছে ডক্টৰ প্ৰফুল্ল মহন্ত খগেন মহন্তৰ পঢ়াশালী আছিল এই অঞ্চলতে ডক্টৰ লক্ষ্মীনন্দন বৰা কুজিৰা অঞ্চলৰ সন্তান আছিলে তেনেকৈ অনেক সন্তান এই অঞ্চলত আৰু আজি কেইবাগৰাকী কৃতি প্ৰাক্তন ছাত্ৰ ছাত্ৰীক ইয়াত লগ পাই মোৰ অনুভৱ হৈছে যে মই দুৰ্ভগীয়া এইকাৰণেই
যে মই এই অঞ্চলত জন্মগ্ৰহণ কৰা নাছিলোঁ। ইমান ঐতিহ্যৰ এখন ঠাই, এই অঞ্চলত কি নাই? আমাৰ মহিলাসকলে প্ৰথম গীততে কি গালে? আমাৰ গুৰু শংকৰদেৱ জন্মিছিলে ইয়াত, বৰদোৱাত জন্মিছিল, নাতিদূৰত। আৰু এগৰাকী বৰগীত শিল্পীয়ে কি গালে? আসপিয়া সুলতানা, পাৱে পৰিহৰি কৰব কাতৰি প্ৰাণ ৰাখবি মোৰ। হৃদয় চুই যোৱা বৰগীত। মই শংকৰদেৱ চৰ্চা কৰোঁ কাৰণে মই বৰগীত মাজে মাজে গুণগুণাওঁ। এই ঐতিহ্যময় ঠাই, য'ত বৰগীত খাইছে আসপিয়া সুলতানাই, য'ত জিকিৰ গাই য'ত পল্লৱ গোস্বামীয়ে, ইয়াতকৈ সমন্বয়ৰ কথা আৰু নাই। মোৰো এটা সপোন আছে। মই ছাত্ৰ ছাত্ৰীসকলক এই কথা কৈছোঁ যে কামত কেতৃত্ব লভিবৰ সংকেত অসমীয়া বৰাৰ নৃত্যৰ পিছতে ৰুবুল মাউতৰ এই কিতাপখনো আমাৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ প্ৰয়োজনীয়তা আছে। তাত ৰুবুল মাউতৰ শব্দৰেই নহয়, তাত বিজ্ঞানৰ শেহতীয়া গতিবিধি সম্পৰ্কে তেওঁলোকে তাৰ উমান পাব পাৰিব। অন্তৰংগৰ আলাপেৰে আজিৰ এই অনুষ্ঠানটো সজীৱ কৰিবৰ কাৰণে আমি সংচালক মণ্ডলীক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এই অন্তৰংগ অনুষ্ঠানটিয়ে পৰিৱেশটো অধিক জীপাল কৰি তোলে। এই সমাৰোহ অনুষ্ঠানৰ পৰৱৰ্তী অংশ মই আপোনালোকৰ মাজলৈ পুনৰ লৈ আহিম। আজিলৈ আহোঁ। ধন্যবাদ।